ইলিগেল ৰিপৰ্ট আছে সকলে ইনষ্ট্ৰাকশ্যন দিছে ডিএফঅ ছাৰে যে মানে ইলিগেল ৰিপৰ্ট যিমান আছে প্ৰচিডিংছ মতে চিজ কৰি ৰিপৰ্ট পঠাব লাগে বুলি কৈছে সেইটো মতে আমি আহিছোঁ এতিয়া কাছাৰী গাঁৱৰ খেৰণিত এটা পাইছোঁ জয়প্ৰকাশ চৌধুৰী নামৰ মানুহ ইয়াতে ৰিপৰ্ট ৰাখিছে তেওঁ কিছুমান মানে কাগজ প্ৰডিউচ কৰিছে মানে সেইটো মানে ছেটিছফাইড নহয় আমাৰ কাৰণে সেইকাৰণে আমি চিজ কৰিছোঁ তাৰপিছত ফাৰ্ডাৰ প্ৰচিডিংছ তেওঁ ক্লেইম কৰিব পাৰিব যেহেতু যোৱাকালি যেহেতু নিউজত দেখা পাইছোঁ নিৰ্মল আৰু বন বিভাগ যিটো কাৰ্য সৃষ্টি হৈছে এই কথালৈ আপোনালোকে ইয়াত আহিছে নেকি নাই কাজিয়া বুলি নহয় মোকতো ইনষ্ট্ৰাকশ্যন দিছে ডিএফঅ'ই ৰিটেনলি দিছে যে প্ৰটেকশ্যন ৰেঞ্জ হয় আপোনালোকে গৈ চাওক ক'ত ক'ত কি ইলিগেল আছে বালু ডিপ'ত আছে বুলি কৈছে আৰু যিকেইটা ট্ৰেন্সপৰ্ট হয় ইলিগেলি যদি ক'ৰবাত পায় এইবিলাক চিজ কৰি প্ৰচিডিংছ মতে কিবা কৰিবি বুলি কৈছে ডিটেক্ট কৰিবি বুলি কৈছে আৰু বিশেষকৈ খেৰণি ৰেঞ্জ অফিচ চাউদাৰ্ণ ৰেঞ্জ এৰিয়া বুলি মেনশ্যন কৰা আছে অৰ্ডাৰত ঠিক আছে আপুনি মোক বাধ্য নকৰাব এফআইআৰ দিয়াবলৈ দেই পাছত প্ৰব্লেম আপোনাৰহে হ'ব আপুনি ইয়াতে চহী কৰক যে আপোনাৰ পৰা মই এই বস্তুটো কিবা চিজাৰ লিষ্ট একচেপ্ট কৰিছোঁ আপুনি চহী কৰক তাৰপিছত মই আপোনাক আকৌ এটা আছে ফৰ্ম আছে মই আপোনাক জিম্মা দি কিনি এইটো যাম ছেফ কাষ্টাডি আপুনি চাব লাগিব কিন্তু প্ৰচিডিংছ কমপ্লিট নোহোৱালৈকে আপুনি এইটো চেলিংছটো আপুনি কৰিব নোৱাৰিব আৰে দিয়ক ৰিমুভ কৰিব নোৱাৰিব আপুনি ৰিমুভ কৰিব নোৱাৰিব জেগাৰ পৰা সেইটো মানে প্ৰচিডিংছ আছে সেইবিলাক ফ'ল' কৰিব লাগিব দেই সেইকাৰণে আপুনি কপাৰেট কৰক যদি কপাৰেট নকৰেতো আমি বেলেগ উপায়টো নাই অথনি মই কৈছোঁ নহয় সেইটোৱে যাব লাগিব আমি সেইটো কাৰণে যোৱাটো কোনো হেৰি নাই যাব পাৰে এতিয়া আপুনি চহী মাৰিব নে কি কৰিব যদি চহী মাৰে ক'লে মই আপোনাক আৰু এটা ফৰ্ম আছে এইটো ফিল আপ কৰিম জিম্মা মই দি যাম আপোনাক তেতিয়াওতো ক'ব লাগে যে এইটো হেৰি নহয় আপুনি আমি মানে ষ্টপ নকৰিম আছে আপোনাৰ ন চিজ হ'লেতো আমিতো কোৰ্টতে প্ৰটেষ্ট কৰিম না ডাইৰেক্ট হাইকোৰ্টত যি ডকুমেণ্টছ আছে তাত দেখাম না কি যাওঁ খুজি কিনে আমিতো নিজৰ স্কুলৰ কাৰণে মাল কালেকশ্যন কৰা এইটো আপোনাৰ ৰাজ্যত যাই যাব পাৰে আপোনাৰ চিলবিলাক আছিলে চন্দ্ৰ চেত্ৰীৰ ফালে আছে এইটো ৰাস্তা দি গৈ এইখিনিত ষ্টক আছে পুৰণা বস্তু আছে কালীঘাট আছে এইবিলাকৰতো একো কাগজে নাই মোৰ কেইদিনক ৰেঞ্জৰ পৰা হৈ গ'লে মোৰতো বিনা চালানত একটাও মাল পেলোৱা চব চালান আছে চালানবিলাকো চাব পাৰে ইলিগেলবিলাক ডিপো ছাৰে চিজ কৰিব দিছে সেইটো মতে আমি স্পটত আহিছোঁ স্পট আহি চালোঁ 10টাতকৈ ওপৰত হ'ব ডিপো আমি ডিপোত আমি চিজ কৰিছোঁ টোটেল কোৱান্টিটি 4,000 ওচৰা-ওচৰি আমি এনেকৈ চিজ কৰিছোঁ বৰ্তমানলৈকে ডিপোত আপোনাৰ ৰাণামা বিলত পাইছোঁ এইফালে কাছাৰী গাঁৱত পাইছোঁ আৰু নেপালী বস্তিত আৰু তাত সেইফালে দুয়ুংমুখ আছে সেইফালে পাইছোঁ ইতিমধ্যে অবৈধভাৱে যি ডিপোত যিটো ৰাখিছে তেখেতসকলৰ নাম ক'ব নেকি নাম তাতে আমি কিছুমান পাইছোঁ আপোনাৰ জয়প্ৰকাশ চৌধুৰী আছে তেওঁৰ ডিপোত পাইছোঁ আমি ৰাজেন ইংলেঙৰ পাইছোঁ তাৰপিছত কোনোবা মুন্না প্ৰসাদ তেওঁৰ মাটিত ডিপোত বহাই আছিলে ৰবীন্দ্ৰ পাৰ পাইছোঁ অজয় পাল চন্দ্ৰ চেত্ৰী সেনেকুৱা আছে কেইজনমান আৰু আছে নেকি আৰু এতিয়া চাই আছোঁ ক'ত ক'ত আছে সেইটো চাইছোঁ ক'ৰবাত চুকে কোণে সোমাই আছে সেইটো বিচাৰি ওলাব লাগিব যাৱতীয় তথ্য পাতি পোৱা নাই নেকি যিখিনি মানে ধৰক ডিপোৰ অৰ্ডাৰ থাকিব লাগে এজন প্ৰডিউচ কৰিছিলে কিন্তু মানে ছেটিছফাইড নহয় বস্তুটো তেওঁ ৰেঞ্জ অফিচাৰৰ পৰা ইছ্যু কৰাটো এইটো নহ'ব ডিএফঅ'ৰ পৰা লাগিব ডিপ'ৰ ব্লকৰ ষ্টক পাৰ্মিটটো